मिजोरामनि मिजोफ्रा आयेन बेरेखायै उदालगुरि जिल्लानि मिजो सिमनायाव हा लाफैनायखौ ओनसोलनि रायजोफ्रा गसंथेदों। बावैसो सिगां आसाम आरो मिजोराम सिमनानि लायलापुराव सिमनानि दाङाबाजियाव आसाम पुलिसनिफ्राय सा6 मिज' पुलिसनि गुलियाव जिउ जोबनांदोंमोन। थासारिया दासिमबो गुदुं थासारियावनो दं। बे समावनो उदालगुरि भैरबकुन्द ओनसोलनि सिङाव थानाय भैरबपुराव मिजोराम हादोरसानि मिज' हारिनि सुबुंफ्रा आयेन बेरेखायै हा लाफैनानै न' लुफैनायखौ ओनसोलनि इयुन हा रैखाथिखौ नोजोर होनानै रायजोफ्रा हेंथा होदों आरो गसंथेदों। আজি ভৈৰৱপুৰ গাঁৱত কিছু চৰকাৰী মাটি নিযোগসকলে কোনোবা চক্ৰান্তৰ জৰিয়তে কিনা বুলি আমি গম পালোঁ। আজি চাৰ্কল অফিচাৰক মাতি আনি আমি তেখেতক গোটেইবোৰ কথা অৱগত কৰালোঁ। কৰোৱাৰ পিছত আমি গম পালোঁ যে মাটিখিনি সম্পূৰ্ণৰূপে তৌজি হয়, চৰকাৰী হয়, বেদখলী মাটি হয়। সেই মাটিৰ দ্বাৰা কোনো ইয়াতে মিজো লোক এছাম মিজো স্কুল কি স্কুলৰ বা নাম আছে চেম্পল মিজো স্কুলৰ স্বত্বাধিকাৰীয়ে লোৱা বুলি আমি গম পালোঁ। তেখেতৰ ওচৰতো গ'লোঁ, তেখেতক আমি কথাবিলাক অৱগত কৰালোঁ। তেখেতে ক'লে মই ভুল কথা ল'লোঁ বুলি। এতিয়া তেখেতে কাৰ পৰা লৈছে, কেনেকৈ লৈছে আমি একোৱেই নাজানো। মাটি ধৰা আমাৰ ভৈৰৱকুণ্ড অঞ্চলৰ মাটি হয়। ইয়াত আমি এটা মেডিকেল এটা আমাৰ চিকিৎসালয়ৰ কাৰণে মাটিৰ অভাৱ হৈ আছে। ইয়াত আমি এটা চিকিৎসা পাতিবলৈ বিচাৰিছোঁ। মাটিৰ দ্বাৰা ইয়াতে কোনো ইয়াৰ বাসিন্দাসকলৰ বাহিৰৰ মানুহ কোনেও ইয়াতে মাটি দখল কৰিব নোৱাৰি। যদিহে কৰে ইয়াত আমাৰ বিভিন্ন সংগঠন জড়িত আছে। সংগঠনৰ কাৰ্যকৰ্তা গণেই আৰু সমূহ ৰাইজ হৈ ফালে আমি বেদখলী উচ্ছেদ কৰিম। আপুনি ইয়াত উল্লেখ কৰিছে মিজো বুলি কৈছে, মিজোৰ বাহিৰে আৰু কোনোবা বেলেগক দিব নেকি? কোনো যদি আমাৰ বড়োলেণ্ডত BTCত বসবাস কৰা যিসকল ব্যক্তি সম্পূৰ্ণৰূপে অধিকাৰ পাইছে তেওঁলোকৰ বাহিৰে অন্য জাতি আমাৰ ওচৰতে লাগি থকা বহিৰাজ্য অৰুণাচল, মিজোৰাম, নাগালেণ্ড, বিহাৰ, বেংগল, নেপাল, অৰুণাচল আদিৰ পৰা মানুহে এইফালে ইয়াতে মাটি ল'ব নোৱাৰিব। আজিৰ পৰা ইয়াত বড়োলেণ্ডৰ ভিতৰত বসবাস কৰা যিসকল প্ৰকৃত স্থায়ী বাসিন্দা হয় তেখেতসকলৰ বাহিৰে অন্য কোনো ব্যক্তিক আমি মাটি হস্তান্তৰ নকৰিম। ইভেন অসমৰ মানুহ কোনো যি তেওঁলোকে ল'লে তেওঁলোকে যদি পিছুৱাই নাযায় পিছৰ পৰ্যায়ত কি পদক্ষেপ ল'ব? এইটো পিছৰ পৰ্যায়ত তেওঁলোকে যদি পিছুৱাই নাযায় তেওঁলোকক ভালদৰে চাৰ্কল অফিচাৰে বুজাই দি থৈ গ'ল। তেখেতসকলে যদি বুজি নাপায় ফলে বলপূৰ্বক যদি তেখেতসকলে আক্ৰমণ কৰিব বিচাৰে তেতিয়া আমি ৰাইজ তেখেতসকলক প্ৰত্যুত্তৰ দিবলৈ আমি সদায় প্ৰস্তুত আছোঁ।